ওৱান আপোনালোকে এটা কথা ভালকৈ জানে যে মই দুটা ইমেইল ইউজ কৰোঁ সদ্যহতে এটা ইমেইলত এটা ভিডিঅ' নতুনকৈ ষ্টাৰ্ট কৰিছোঁহে আৰু এটা বৰ্তমান মই ৰাখিছোঁ আৰু লগতে আগৰ যিটো আছিলে সেইটোত ধুনীয়াকৈ মোৰ সকলোবোৰ দিয়া আছে এতিয়া মই নতুন যিটো দিছোঁ তাত এটা বস্তু দিছোঁ যে টেগ কি এতিয়া টেগ কি বুলি কোৱাৰ লগে লগে আপোনালোকে দুটা বস্তু দেখিব পাৰিব ছাপ'জ ধৰক গুগলত বা আপোনালোকে মোৰ ইউটিউবৰ যিটো লিংক দেখা পায় সেই লিংকটোত যেতিয়া মানে আপোনালোকে ক্লিয়াৰকৈ চাব বিচাৰে তেতিয়াহ'লে এটা ডেছক্ৰিপশ্যন পাব ডেছক্ৰিপশ্যনত প্ৰথমতে লিংকটোত ক্লিক কৰিব তাৰপিছত আপোনালোকে এটা ডেছক্ৰিপশ্যন পাব ডেছক্ৰিপশ্যন খুলিলে আপোনালোকে বিভিন্ন বস্তু তাত দেখা পাব ঠিক এতিয়া যে আপোনালোকে দিছে এই হেছটেগ গভ বিভাগৰ এইটো এটা হ'ল কি চাৰ্চ মানে ইয়াত আপোনালোকে ক্লিক কৰিলে বা ইয়াতে চুই দিছোঁ তেতিয়া আপোনালোকে দেখিব বিভিন্ন গভৰ্ণমেণ্ট ইয়াত আছে গভৰ্ণমেণ্ট বিভাগৰ হেছটেগ গভ বিভাগৰ বুলি এতিয়া আহিছে বিভিন্ন আহি যাব একেলগে তাৰ লগত এইবোৰ দেখিব গভৰ্ণমেণ্ট ৰিলেটেড ভিডিঅ'বোৰ আহিব বা কিমান লগতে ধৰক আৰু বিভিন্ন মানে ভিডিঅ'বোৰ আপোনালোকে দেখা পাব এইবোৰ চাব পাৰিব ঠিক তেনেকৈ অকল যে মোৰটোৱেই চাব লাগিব বা এনেটো কথা নাই সকলোৰে ভিডিঅ' চাব পাৰে আৰু এটা কথা ঠিক মানে কি আপোনালোকে এটা কথা যদি ভালকৈ জানিব বিচাৰে তেতিয়াহ'লে টেগ মই বহুত ভালকৈ শিকাব পাৰোঁ আৰু আপোনালোকে যদি এইটোত আকৌ ক্লিক কৰি দিয়ে তেতিয়াহ'লে এইটো ভিডিঅ' ষ্টাৰ্ট হৈ যাব যিটো টাৰ্গেটেড কিমান পদ দিলে এইটো লিখা আছে এইটো কিন্তু পুৰণা ভিডিঅ' ছমাহ আগৰেই হয় গতিকে এনেকুৱা দিয়া থাকে এইটো অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা হোম ডিপাৰ্টমেণ্টত কি পদ আছে এনেকুৱা ওলাইছে সেইটোৰ ওপৰত দিছিলে গতিকে সেইটোৰ ওপৰতহে মই কোনো চাকৰি দিয়াৰ ক্ষেত্ৰত এইটো ক'ব যোৱা নাই খালি মই টেগৰ ওপৰত কৈছোঁ টেগটো দেখুৱাই পেলাই মই এই ভিডিঅ'টো কৰিবৰ কাৰণে আপোনালোকক দেখুৱাই দিছোঁ আৰু এটা কথা যে মই যিটো বস্তু শিকাওঁ সেইটো পাৰফেক্টলি মই এটাৰ পিছত এটা দি যাওঁ যদি আপোনালোকে ভালকৈ চায় তেতিয়াহ'লে ইয়াৰ ভিতৰৰ পৰা আপোনালোকে বহুত বস্তু পাব মই কথাটো ক'ব বিচাৰিছোঁ এই টেগ যে ওপৰত যে দিয়া আছে নীলা ৰঙৰ যে যিটো সেই বস্তুটোৰ ওপৰত ক'ব বিচাৰিছোঁ এইটো এটা হেছটেগ গভ বিভাগৰ এইটো এটা টেগ দিয়া আছে এইটো কেতিয়া নীলা হৈ গৈছে এইটো চাওক এইটো হেছটেগ নিদিওঁতেও হৈছে ওপৰত আৰু তলৰটোত হেছটেগ দিয়াৰ পিছত হৈছে এতিয়া ওপৰৰ যিটো আছে সেইটো অট'মেটিকলি হৈছে কিয় কাৰণ বেক চাইডে মানে যিজনে দিছে বা যিবোৰে ইয়াত দিছে তেওঁলোকে সেইটো লগাই দিছে সেইকাৰণে এইটো কি টেগত আছে গতিকে ইয়াত ডাইৰেক্ট গভ বিভাগৰ বুলি ওলাইছে আৰু ইয়াত হেছটেগ গভ যিটো লিখা আছে এইটো হৈছে লিংকটো চাৰ্চ ক'ড কৰিছে সেইটো চাৰ্চ অনলি ফৰ হেছটেগ গভ বিভাগৰ এইটো বুলি আহিছে আৰু ছেকেণ্ডলি যিটো আপোনালোকে গভ বিভাগৰ বুলি আহিছে সেইটোত আপোনালোকে দেখা পায় গতিকে আপোনালোকে চুই দিলে নীলাটোত যদি চুই দিয়ে গভ বিভাগৰ পৰা তেতিয়াহ'লে আকৌ চাৰ্চ হ'ব চাৰ্চ হৈ পেলাই ভাৰত চৰকাৰৰ কি মিনিষ্টাৰ্ছ বুলি আহিছে গভ জব টাইপছ এইবোৰ বুলি আহিছে আৰু কিবা আৰু কৰ্মচাৰী কি হ'ব এইটো দিছে আৰু এইটো কিবা বেলেগ ভিডিঅ' আহি গৈছে এডভাৰটাইজিং ভিডিঅ' আহি থাকে ইয়াতে গতিকে অকল এটা ভিডিঅ' বুলি নহয় আৰু বহুত ভিডিঅ' আপোনালোকে ইয়াতে লিংক হৈ যায় আকৌ যদি গৈছে লগত বিভিন্ন ভিডিঅ' আহিছে এইটো ভিডিঅ' আহিছে এইটো ভিডিঅ' আহিছে এয়া বিভিন্ন ভিডিঅ' আপোনালোকে দেখা কৰে বেক কৰি দিয়ে বেক কৰি যায় তেতিয়াহ'লে আৰু আকৌ সেই ভিডিঅ'বোৰ দেখিবলৈ পাব মই জাষ্ট আপোনালোকক জনাবৰ কাৰণে এটা মানে ভিডিঅ'ৰ ক্লিপ কৰিবৰ কাৰণে মই আপোনালোকক বুজালোঁ এতিয়া টেগ কি মানে আপোনালোকে দেখা পাব